যিসকল ষ্টুডেণ্টছে এবাৰ মেট্ৰিক পৰীক্ষা দিবা তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা কাৰণ আজি এই ভিডিঅ'টো আমি ডিছকাছ কৰিম যে কি তোমালোকে মেট্ৰিক পৰীক্ষাত নিব পাৰিবা আৰু কি তোমালোকৰ বেণ্ড আছে নিব নোৱাৰিবা আৰু লগতে ৰুলছ এণ্ড ৰেগুলেশ্যন কি হয় এবাৰ মেট্ৰিক পৰীক্ষাত কি নিব লাগিব গোটেইখিনি কথা আলোচনা কৰিম তো বহুতো ষ্টুডেণ্টৰ কনফিউজন আছে যে ব্লু পেন দি লিখিম নে ব্লেক পেন দি লিখিম তাৰপিছত জেল পেন ল'ম নে বল পেন ল'ম তাৰপিছত আকৌ বহুতো ষ্টুডেণ্টছে মোক কমেণ্ট কৰিছে যে এনালগ ৱাচ এলাউড আছে নে নাই ডিজিটেল ৱাচ নিব পাৰিম নে নাই আৰু কি বস্তু যদি তোমালোকে লৈ যোৱা তেনেহ'লে 3 বছৰৰ কাৰণে তোমালোকক এক্সপেল কৰি দিব গোটেইখিনি কথা আলোচনা কৰিম তো প্ৰথম ডাউট হৈছে যে আমি স্কুলৰ আইডি কাৰ্ড নিম নে নাই তো সেইটো অকণমান অপশ্যনেল হয় তোমালোকে ট্ৰাই কৰিবা নিবৰ কাৰণে কিন্তু যোনখিনি বস্তু একদম কম্পালচৰি নিবই লাগিব সেইটো হৈছে তোমালোকৰ এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড তো সেইটো এটা কোনো পধ্যে পাহৰি নাযাবা তো ইয়াত তোমালোকক মই লিষ্টখন দেখাইছোঁ চোৱা এছেঞ্চিয়েল ডকুমেণ্ট আৰু মেটেৰিয়েল যোনখিনি তোমালোকে মানে নিবই লাগিব এছেঞ্চিয়েল হয় তোমালোকে নিজৰ এডমিট কাৰ্ড নিবা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নিবা এডমিট কাৰ্ড পাহৰি থৈ নাযাবা যদি এডমিট কাৰ্ড নাথাকে তেনেহ'লে তোমালোকক এক্সাম হলত এণ্ট্ৰি নিদিব তো যিমানে চিনাকি নহওক কিয় তোমালোকৰ আই কাৰ্ডো যদি থাকে তাৰ পাছতো যদি এডমিট কাৰ্ড নাথাকে তেনেহ'লে কিন্তু এণ্ট্ৰি নাপাবা এডমিট কাৰ্ডখন মেইন হয় পাহৰি নাযাবা এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু তাত দিয়া তোমালোকৰ এডমিট কাৰ্ডৰ নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ নাম্বাৰটো লাগিব আৰু নেক্সট তোমালোকে চোৱা হাৰ্ডবোৰ্ড আৰু ক্লিপবোৰ্ড লৈ যাবা হাৰ্ডবোৰ্ড লাগিব কাৰণ ডেস্ক আদি লেতেৰা হৈ থাকে আৰু তোমালোকে হাৰ্ডবোৰ্ড নহ'লে ভালকৈ লিখিব নোৱাৰিবা আৰু বাকী তোমালোকে জানাই কলম নিব লাগিব পেঞ্চিল নিব লাগিব ৰাবাৰ নিবা তাৰপিছত শাৰ্পনাৰ নিবা ৰুলাৰ নিবা স্কেলো লাগিব আস্তাচ আনিব লাগিব আৰু চোৱা কলম যে নিবা তোমালোকে বহুতে কি কৰে অকল এটা কলম লৈ যায় অকল এটা কলম লৈ নাযাবা পটককৈ ৰিফিল শেষ হৈ যাব পাৰে বা বেয়া হৈ যাব পাৰে তেনে ক্ষেত্ৰত তোমালোকৰ বেকআপ থাকিব লাগিব মিনিমাম 2টা নিবা আৰু পাৰিলেতো 3-4টামান লৈ যাবা কলম তো সেইখিনি তোমালোকে চাবা নেক্সট এডিচনেল আইটেম কি নিব লাগিব কি নালাগে চোৱা ৱাটছ তোমালোকে নিব পাৰিবানে নাই বহুতো ষ্টুডেণ্টছে মোক কমেণ্ট কৰিছিল যে ছাৰ ঘড়ী নিব পাৰিমনে নাই কাৰণ আমাক সময়খিনি চাব লাগে সময় চোৱাটো ইম্পৰ্টেণ্ট হৈ যায় তো চোৱা ৱাটছ তোমালোকে নিব পাৰিবা কিন্তু কোনটো ক্ষেত্ৰত নিব পাৰিবা এটা আছে তোমালোকৰ এনালগ ৱাটছ আৰু এটা হৈছে তোমালোকৰ ডিজিটেল ৱাটছ তো যোনটো তোমালোকৰ এনালগ ৱাটছ হয় সেইটো কিন্তু আচলতে এলাউড কৰে তো সেইটো তোমালোকে গেটত সুধিলেই গম পাবা এনালগ ৱাটছ মেবি দিব কিন্তু তোমালোকক ডিজিটেল ৱাটছ নিদিব আৰু ডিজিটেল ৱাটছ কোনো পধ্যে এলাউড নাই তোমালোক যদি এক্সাম হলত যদি এক্সামিনাৰে দেখা পায় তোমালোকৰ ওচৰত ডিজিটেল ৱাটছ আছে তেনেহ'লে কিন্তু তোমালোকক 3 বছৰৰ কাৰণে ছাছপেণ্ড কৰি দিব তো সেইটো কাৰণে সেইটো বস্তু তোমালোকে অকণমান মন দিবা নেক্সট হৈছে কেনেকুৱা ধৰণৰ কলম দি লিখিব লাগিব বহুতো ষ্টুডেণ্টে মোক কমেণ্ট কৰি আছে যে ছাৰ ব্লু কালাৰ কলম দি লিখিম নে ব্লেক কালাৰ দি লিখিম বহুতো কনফিউজ হৈ আছে কেনেকুৱা ধৰণৰ পেন দি আমি ইউজ কৰিম চোৱা তোমালোকে ব্লু কলমো ইউজ কৰিব পাৰা ব্লেক কলমো ইউজ কৰিব পাৰা তো আগতে অকণমান নিয়ম আছিল যে তোমালোকে ব্লেক কলম ইউজ কৰিব লাগিব সেইটো নিয়ম আগতে আছিল কিন্তু এতিয়া নাই এতিয়া তোমালোকে ব্লেকো ইউজ কৰিব পাৰা ব্লু ইউজ কৰিব পাৰা সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব কোনটো ইউজ কৰা কিন্তু তোমালোকে যোনটো বস্তুত এবাৰ মন দিব লাগিব সেইটো হৈছে জেল পেন নে বল পেন হয় তো মেট্ৰিকত তোমালোকৰ জেল পেন কিন্তু এলাউড নাই তোমালোকে জেল পেন দি লিখিব নোৱাৰিবা তো সেইটো তোমালোকে চাবা যাতে জেল পেন লৈ নোযোৱা এক্সামত তো জেল পেন এলাউড নাই কিন্তু বল পেন দি লিখিব পাৰিবা তো তোমালোকে বল পেনে ইউজ কৰিবা ব্লেক হওক বা ব্লু হওক সেইটো কথা নাই তো সেইটো তোমালোকে গম পাইছা নেক্সট তোমালোকে এডিচনেল চিট লৈ নাযাবা কিছুমানে কি কৰে ঘৰৰ পৰা এখন কাগজ লৈ যায় ৰাফ ৱৰ্ক কৰিবৰ কাৰণে তো ৰাফ ৱৰ্কৰ কাৰণে কাগজ লৈ নাযাবা আৰু কেলকুলেটাৰো এলাউড নাই কিছুমান এক্সামত থাকে এইচএছৰ ধৰি লওক প্ৰেক্টিকেল এক্সাম কিবাকিবি হওক তাত তোমালোকৰ সেই চিম্পলটো থাকে কিন্তু ইয়াত সেইবিলাক এলাউড নাই আৰু যোনখিনি বস্তু তোমালোকে যদি লৈ যোৱা তেনেহ'লে ডাইৰেক্ট এক্সপেল কৰি দিব 3 বছৰৰ কাৰণে তোমালোকে মেট্ৰিক পৰীক্ষা দিব নোৱাৰিবা সেইবিলাক হৈছে মোবাইল ফোন লুকাই লৈ যাবৰ কাৰণে চেষ্টা নকৰিবা গেটতো চেক কৰিবই তাৰ পিছতো যদি তোমালোক ধৰা পায় যে তোমালোকে এক্সাম হলত মোবাইল চাই লিখি আছা বা মোবাইল আছে তোমাৰ লগত তেনেহ'লে তোমালোকক ছাছপেণ্ড কৰি দিব মোবাইল হওক বা ডিজিটেল ৱাটছে হওক এই দুটাই এলাউড নাই তাৰপিছত বহুতে কি কৰে সিহঁতে টুকুৰা বনায় আৰু সেই এক্সামত লৈ যায়গৈ তো তোমালোকে যদি চিটছ বনোৱা যদি তোমালোকে কিবা সৰুকৈ যদি টুকুৰা বনাই যদি নিজৰ কাপোৰৰ মাজতো যদি ৰাখি থৈ দিয়া আৰু ষ্টাডি মেটেৰিয়েল যদি বনাই পেলাই লৈ যোৱা এক্সামত নকল কৰিবৰ কাৰণে তো তেনেকুৱা কৰিলে যদি ধৰা পৰা তেনেহ'লে তোমালোকক 3 বছৰৰ কাৰণে ছাছপেণ্ড কৰি দিব তো সেইটো তোমালোকে চাবা আৰু বহুতে কি কৰে সিহঁতে টেক্সট বুক আদি এক্সাম হলৰ ভিতৰত লৈ যাব চেষ্টা কৰে তো সেইটো কিন্তু একদম ষ্ট্ৰিক্টলি এলাউড নাই তো সেইখিনি কথা দিয়ে থৈ দিছে তোমালোকে যদি এডমিটৰ ন'টিছখন ভালকৈ পঢ়ি চোৱা নাই এডমিটৰ পিছত লিখাই হৈ আছে যে এইখিনি বস্তু যদি তোমালোকৰ লগত থাকে তেনেহ'লে ডাইৰেক্ট ডিছকুৱালিফাই কৰি দিব আৰু 3 বছৰৰ কাৰণে তোমালোকে মেট্ৰিক পৰীক্ষা দিব নোৱাৰিবা তো সেইখিনি সাৱধান হ'বা আৰু যি এছেঞ্চিয়েল বস্তু আছে সেইখিনি লৈ যাবা আৰু এটা বস্তু থাকি গৈছে সেইটো হৈছে পানী বটলো লৈ যাবা পানী তোমালোকক ব্ৰেইনটো হাইড্ৰেটেড ৰাখিব যাৰ ফলত তোমালোকে ভালকৈ ফ'কাছ দি বস্তুখিনি লিখিব পাৰিবা লগতে যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই তোমালোকে হোৱাটছএপত জইন কৰিবা আমাক লিংকটো মই পিন কমেণ্টত দি দিম তাত ক্লিক কৰিলে পেজটো অ'পেন হ'ব আমাৰ হোৱাটছএপ পেজটো ফ'ল' কৰি ৰাখিবা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা